বাবু আৰু মামী ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আকৌ এবাৰ নতুন এটা ভিডিঅ'ত আপোনালোকৰ মাজলৈ আহিছোঁ। আজি আহিছোঁ হাউলি ৰাস চাবলৈ। ভিডিঅ'টো শেষলৈকে কণ্টিনিউ কৰিব বুলি আশা ৰাখিম। হাউলি মেইন খেলাখনত টিকটৰ কাউণ্টাৰৰ পৰা মানুহৰ ভিৰ মানে টিকট কাটিবৰ কাৰণে মানুহৰ ইমান ওপৰা ওপৰি মানে লাইনটোৰ ফিনিচিংটো দেখাই নাই, ক'ত শেষ হৈ আছে, লাইন ক'ত শেষ হৈ আছে লাইনটো দেখাই নাই, আৰম্ভণিও দেখা নাই, মানে মাজত লাইনটোৱে দেখা পাইছোঁ। মানে ইমানেই দীঘলীয়া লাইন টিকটৰ কাৰণে মানে ভাবিব নোৱাৰি টিকটৰ লাইন চাওক, বেলেগ শেষটো দেখাই নাপায়। আৰু মানুহৰ ভিৰ চাওকচোন, আমি মানে এই সোমাইছোঁ মাত্ৰ দুৱাৰমুখতে ইমান মানুহৰ ভিৰ, ভিতৰলৈ আৰু যাব আছে। ইয়াতে আমাৰ নামনি অসমৰ ফালে ইয়াতে মৃন্ময় মূৰ্তিৰ ৰাস হয়। ইয়াতে মানুহে কৰা ৰাস নহয়, এইবিলাক মৃন্ময় মূৰ্তিৰ ৰাস ইয়াতে হয়। গরম লাগি গেলে হাউলি ৰাস মন্দিৰ মহাভাৰতৰ যুদ্ধখন দেখাইছে গোটেই গান্ধাৰী আৰু ধৃতৰাষ্ট্ৰ, এই ভীষ্মৰ ৰজা, ইফালে অৰ্জুনৰ ৰথ। এইটো কি বনাইছে চাওকচোন, এইটো এটা মানে অসুৰ বনাইছে। সৰু ল'ৰা ছোৱালী দেখা পালে ভয় খাব, মানে বিৰাট কেৰিকেচাৰ কৰিছে। এইফালে এইখন মুখ, মানে এইখন মুখ আৰু এইফালে হৈছে মানে নেচ। ইয়াতে বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ স্বৰ্গীয় বশিষ্ঠ দেৱশৰ্মা দেৱক শ্ৰদ্ধাঞ্জলি জনাইছে। এই যে হাউলি ৰাস মন্দিৰ, এয়া হৈছে শ্ৰীকৃষ্ণৰ ৰাসলীলা, যত কৃষ্ণ তত গোপী বিভিন্ন জীৱ জন্তুৰে সৈতে বৃন্দাবনখন বৰ ধুনীয়াকৈ উপস্থাপন কৰিছে। পিছৰ ফালে হয়তো সেইটো গোবৰ্ধন পৰ্বত আৰু লাইটিঙৰ সুন্দৰ ডেক'ৰেশ্যন, অভূতপূৰ্ব দৃশ্য।
বিচাৰে লাভ হয় আৰু ঘূৰি ঘূৰি একদম ভাগৰ লাগি গৈছে এতিয়া মানে পিঠা আৰু চাহ খাই লওঁ টেকেলি পিঠা এই টেকেলি পিঠা আৰু চাহ আমি এইবিলাকে খাওঁ আহিলে ইয়াতে বহুতে দেৰি ঘূৰি আছোঁ ন ভোক লাগিছে বজাই ৰাখক আৰু লাভ অঞ্চল উপভোগ কৰক আমাৰ এয়াৰফোন নম্বৰ 9707203391 পুনৰবাৰ জনাইছোঁ 9707402299 লাভ অঞ্চলৰ ঘূৰি পকি এতিয়া লাষ্টত জিলাপি ল'ব আহিছোঁ এতিয়া আৰু ঘৰমুখী হ'ম